হাই হেল্ল' নমস্কাৰ বন্ধুসকল। আজি আহিছিলোঁ পাছিঘাট আহি পালোঁ। আধা পাছিঘাট পোৱাৰ পিছত আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মোৰ লগত দাদা কেইজনমান আহিলে যোৰহাটৰ পৰা। তাৰপিছত এতিয়া আমি ওলাইছোঁ, ইয়াত অকণমান পাৰ্টি কৰিলোঁ। এতিয়া ওলাইছোঁ আমি চিৰকি ৱাটাৰফল। বৰষুণ বতৰ, অৱস্থা বেয়া, তেতিয়াও ওলাইছোঁ যাওঁ বুলি অকণমান। বাকী আগবাঢ়ি যাওঁ সকলোৱে, চাওঁ ক'ত কেনেকুৱা কি হ'ব পাৰে। এইটো অভি, চব আমাৰ যোৰহাটৰ দাদা। এজন আমাৰ ডিব্ৰুগড়তে থাকে বাৰু, ডিব্ৰুগড় প্লেয়াৰ, খালি ঘৰ যোৰহাটৰ। আহিছোঁ আৰু লগত আমি ডিব্ৰুগড় দুজন আছোঁ আৰু বাকী যোৰহাটৰ গৈ আছোঁ। বাকী এইটো ইয়াতে গেষ্ট হাউচ এটা আছিলে, আমাৰ কটেজ এটা আহিলে ইয়াতে থকা হয়। এতিয়া ওলাইছোঁ আৰু ইয়াৰ পৰা, বাট বাকী আগবাঢ়ি যাওঁ যিখিনি পাৰোঁ। সেয়া বগাই দা, সেই এজন একদম অৰুণাচলৰ নগা মানুহ, একদম পাৰ্মানেণ্ট দাঁত দেখিছে নাই, হাঁহিতে ফিধা একদম। আমি গৈ আছোঁ, আমাৰ যাত্ৰা আৰম্ভ হৈছে কোনে এয়া বগাই দা একদম বাপৰে বাপ। যোৰহাটৰ মানুহ অৰুণাচলত গাড়ী চলাব পাইছেতো। এতিয়া বৰ্তমান প্লেন ৰাস্তাত গৈ আছোঁ। বাকী আগতকো চাওঁ কেনেকুৱা কি পাৰে নোৱাৰে, এক্সপিৰিয়েঞ্চটো চাওঁ অৰুণাচলত গাড়ী চলোৱা। পাহাৰৰ অসমীয়াত গান এটা আছিলে, পাহাৰৰে একা বেকা বাটেৰে গাড়ী চলাই অহা যোৱা কৰোঁতে চকুত পৰি চিনাকি হৈ যায় মানুহৰ। সেই উদাহৰণস্বৰূপে বহি আছে ইয়াতে। বাকী আমাৰ অভি দাদাসকল বহি আছে চবেই। ওলাইছোঁ পাছিঘাট হস্পিটেলৰ ওচৰৰ পৰা আৰু চিৰকি গৈ আছোঁ। ইয়াৰ পৰা 5 কিলোমিটাৰ চিৰকি ৱাটাৰফল। অৰুণাচলৰ ৰাস্তাত গাড়ী চলোৱা পাইলটজনীজন কৃষ্ণ বুলি ক'লেও বেয়া নহয়, 1600 কপি নচুৱাই থাকে একদম। হাঁহিতে পিঠা কৰিয়ে বছ মানুহ। বৰ্তমান আমি তিনিআলিটো পাইছোঁ, ৰাণাঘাট তিনিআলি। আমি চিধা গৈ আছোঁ বৰ্তমান ৱাটাৰফল, চিৰকি ৱাটাৰফল। আৰু এইটো ৰাইট চাইড গুচি গৈছে আপোনাৰ ৰাণাঘাট ব্ৰিজ, ইংকং, ৰয়িং এইফালে ওলাব পাৰিম আৰু ৰয়িং শদিয়াতে। আমিতো আহিলোঁ বগীবিল ব্ৰিজ হৈ কিনে, এপাক গৈ আছোঁ আৰু ধুনীয়াকৈ। এতিয়া ইয়াৰ পৰা ষ্টাৰ্ট হ'ব এতিয়া আমাৰ পাহাৰ উঠা আৰম্ভ। বাকী আমাৰ এই 1600 কপি নচোৱা কৃষ্ণজনে কেনেকুৱা বা চলাই তাকে অকণমান চাওঁ বুলি ভাবিলোঁ। বৰষুণ বতৰ, পাহাৰৰ মাজতে লেণ্ডশ্লাইড হৈছে, বাধা বিঘিনি আহিছে আৰু অকণমান। তাৰ মাজতে লাহে লাহে গৈ আছোঁ আমি সকলোৱে। এতিয়া বৰ্তমান বতৰ এনেকুৱা পৰিস্থিতি, পানী পাহাৰৰ যেনিয়ে তেনিয়ে পানী বাগৰি গৈছে। পাথৰ পৰিছে চোৱা না, লেণ্ডশ্লাইড হৈ গ'ল অলপ আগত। এতিয়া বৰ্তমান ক্লিয়াৰ কৰিলে ইয়াতে, গোটেই পাহাৰ খহি আহিছে। বাপৰে বাপ, কৃষ্ণ প্ৰভু আই লক্ষী। আগততো আৰু অৱস্থা বেয়া। বৰ্তমান যদি আলং বাছাৰ কোনোবা আহিছে পাছিঘাট হৈ কিনে, ৰাস্তাৰ অৱস্থা এনেকুৱা হৈ আছে। বৰষুণ বতৰ এনেকৈ হ'লে
কেনেকৈ হ'ব এম্বুলেঞ্চ লৈ বা পেচেণ্ট বা বডি লৈ কিনে বহুত কমেই আহোঁ এইটো চাইডে কিন্তু নতুন গাড়ী আহিলোঁ আৰু সকলোৱে এপাক গমো নাপাওঁ বাৰু বিশেষ এইটো অৱস্থা বেয়াই দেখোন লেণ্ডশ্লাইড এইটো বেছি সময় হোৱা নাই হোৱা এই ওপৰৰ পৰা খহি আহিলে আচলতে তলৰ পৰা এতিয়া এইটো ক'ব গ'লে অকণমান ক্ৰাইম হৈ যাব নহ'ব মাৰ দিয়াটো এইখনৰ পৰা এক্সট্ৰিমৰ ঔষধ কৰিছিলে এই লগত শ্ল' কৰিব হা তাৰপৰা আমি চিৰিকি উঠিম দলংখন আছে দলংখনৰ পৰা লেফ্ট চাইডে সোমাই হেল্ল' গাইছ আমি আহি আছিলোঁ ৰাস্তাৰ মাজতে এই অৱস্থা পাছিঘাটৰ পৰা গাড়ী যাবই নোৱাৰি গাড়ীটো ৰখি আছে বহুত গাড়ী গোটেই পাহাৰটোৱে খহি গ'ল কেনেকুৱা অৱস্থা হৈ গৈছে যাব কেনেকৈ এতিয়া উপায় নাই আৰু কি হ'ব কোনো ক'ব পৰা নাই অৱস্থা এনেকুৱা পাহাৰ খহি আহিলে পুৰা পানী ওপৰৰ পৰা খহি আহিলে পাহাৰটো পুৰা ৰাস্তাই ব্লক হৈ গ'ল এতিয়া পৰাপক্ষত আলু আহিলে বা এইফালে বলেং চলেং আহিলে অহাটো অকণমান অসুবিধাই আছে ৰাস্তাৰ অৱস্থা বহুত বেয়া ককাইহেঁত ৰখি আছে ইয়াতে এনেকুৱা অৱস্থা আছে আগত বি কৈছে বুলি কৈছে অলপ গাড়ীও ৰখি আছে পুৰা পাহাৰে খহি আহিছে আৰু বাৰিষা বতৰ সেইটোৱে বেয়া আৰু অৰুণাচল থাকিব পাৰে যাব নোৱাৰিলোঁ জেগালৈকে লেণ্ডশ্লাইড হৈ আছিলে এতিয়া ঘূৰি আহিছোঁ ইয়াতে অকণমান আমাৰ চিয়াং নদীখন ৰাণাঘাট ব্ৰিজখন পাইছোঁ ইয়াতে দাদাহঁতক দেখাওঁ অকণমান বগাইদাও আছে কি চাওক কি নাচাওক কৈ আছে অৰুণাচলত আহি মানে একদম ঘৰ পৰে এতিয়া মানে আহিলোঁ বহুত বেয়া ছিজনত আহিলে বগাইদাহঁতি বেয়াও লাগিছে মেইন মই যিকেইটা জেগাত দেখাম ভাবিছিলোঁ দেখাব নোৱাৰিলোঁ এইফালে আমাৰ ৰাণাঘাট ব্ৰিজ পাৰ হৈছোঁ জেগাটো দেই মই ৰিঘাত পঢ়াম ভাবিছিলোঁ আৰু ৰাতি মানে আমাৰ ৰিঘাত অকণমান হ'ল বা পাৰ্টি চাৰ্টি কৰি লৈছে আৰু কাৰণ কেলৈ আজি যিহেতু এম্বুলেঞ্চ লৈ অহা নাই প্ৰাইভেট গাড়ীত অকণমান ব্যস্ততাৰ মাজতে অকণমান ফুৰোঁ বুলি আহিলোঁ তাৰ ভিতৰতে লৈ গৈছিলোঁ চিৰিকিটো যাব নোৱাৰিলোঁ জেগালৈকে একদম মাজত বহুত ডাঙৰ লেণ্ডশ্লাইড বগাইদা আছে অকণমান জেগাখিনি দেখাওঁ আপোনালোককো দেখাওঁ কেনেকুৱা কি জেগাখিনি কেনেকুৱা কি পৰিৱেশ আমাৰ অভিও আছে ইয়াতে বাকী জেগাখিনি চাব চিয়াং নদী ইয়াৰ পৰাই গৈ আমাৰ অসমৰ মাজেদি বৈ গৈছে ব্ৰহ্মপুত্ৰ নদীখন ইমান আগত ৰাণাঘাট ব্ৰিজখন এইখন অকণমান ওলাইছে আৰু যোনবোৰতে ফাটি গৈছে এইখন ৰাণাঘাট ব্ৰিজখন আহিছিলোঁ চবেই নতুন গাড়ী পাৰ্টি কাম কৰিম বুলি আৰু অকণমান দাদাহঁতক ফুৰাম বুলি যোৰহাটৰ পৰা আহিলে যিহেতু ৰাতিয়ে এই মুখত একদম ব্ৰহ্মপুত্ৰতে লেণ্ডশ্লাইড হৈ আছে প্লাছ ভিডিঅ'টো অকণমান ব্লাৰ আহি গৈছে বৰষুণো দি আছে বহুত বেছি দেখাব পৰা নাই তো অৱস্থা এইটো ৱাটাৰফল এটা এই লোকেল মানুহ নকবা একো